নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ যিটোৰ নাম মেগী পকোৰা। এইটো বনাবৰ কাৰণে বৰ সহজেই আৰু আপোনালোকে বনাই চাবচোন আৰু বনাই চাব কেনেকুৱা লাগিলে ক'ব আৰু মোৰ ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মেগীৰ নতুন ৰেচিপিটো বনাবলৈ এতিয়া প্ৰথমতে মই অকণমান পানী ল'ম, প্ৰায় এগিলাচ। তাৰপিছত মই এতিয়া মেগীখিনি দি দিম। মেগীও লৈছোঁ মই এপেকেট মেগী লৈছোঁ। এইখিনি মই এতিয়া অকণমান সিজাই ল'ম। এইখিনি সম্পূৰ্ণ সিজাব নালাগে, 80% মান সিজালেই হ'ল। এয়া চাওক, মোৰ মেগীখিনি অলৰেডি হৈ গৈছে। ইয়াত সম্পূৰ্ণ নাই সিজোৱা, 80% সিজাইছোঁ। এতিয়া এইখিনি মই এক্সট্ৰা কৰি বেলেগ এখন কেৰাহী লওঁ। এয়া মই মেগীখিনি বাতিত কাঢ়ি লৈছিলোঁ, এয়া ঠাণ্ডা হৈছেগৈ। ইয়াত এতিয়া মই মিক্স কৰিম অকণমান কৰ্ণফ্ল'ৰ আৰু দিম ইয়াত পিঁয়াজ কুটাখিনি অলপ সৰুকৈ কাটিলেও ভাল হয়। তাৰপিছতে দিম অকণমান কেপচিকাম, চিমলা মিৰ্চ সৰুকৈ কাটি লৈছোঁ। আৰু অকণমান কেঁচা ধনিয়া আৰু অকণমান নহৰুটো অপশ্যনেল হয়, আপোনাৰ যদি পচন্দ নহয় নিদিলেও হ'ব। এতিয়া মই ইয়াত দিম মেগী মছলা, মেগীৰ যিটো মছলা মেগীৰ লগত থকা মেগীৰ মছলা দিছোঁ আৰু অকণমান হালধি দিম, অকণমান দিলেও হ'ব, অকণমান হালধি আৰু অকণমান নিমখ। যিহেতু মছলাখিনিত নিমখ থাকেই যে মেগীৰ মছলাত, সেইটো কাৰণে নিমখ অকণমান দিছোঁ, বেছিকৈ দিলে আকৌ চোকা হ'ব। আৰু দুটামান চফটো অপশ্যনেল হয়, আপোনাৰ পচন্দ নহ'লে নিদিলেও হ'ব। আৰু অকণমান জিৰা গুড়ি আৰু অকণমান চিলি পাউডাৰ। ইয়াত আপোনালোকে অকণমান চিলি যিটো চচ পায়, চিলি চচো অকণমান দিব পাৰে, কিন্তু মই দিয়া নাই, এনেকৈ ৰাখি দিছোঁ। এইটো মই এতিয়া ভালকৈ মিক্স কৰি ল'ম। হাতেৰে মিক্স কৰিব, চামুচ ল'লে ইমান ভালকৈ মিক্স নহ'ব, যিহেতু মেগীখিনি অলপ ভাঙি ল'ব লাগিব, ভালকৈ মিক্স হ'ব লাগিব, সেয়ে হাতেই সানিব। এয়া মই ভালকৈ সানি পেলালোঁ চাওক। এতিয়া মই এইখিনি পকৰি বনাম। পকৰি বনাবৰ বাবে মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত দিম ৰিফাইন অইল। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম। আমাৰ তেলখিনি ৰেডি হৈ গৈছে, দিব পৰা হৈ গৈছে। এতিয়া মই হাতেৰে সৰুকৈ দি যাম। মই অলপ লৰাই দিম। গেছটো অকণমান ল' হ'লে ভাল হয়, বেছিকৈ দিলে জ্বলি যাব। এইখিনি ৰেডি হৈছে আৰু অলপ সময় ভাজি ল'ম। এয়া মোৰ পকৰি ৰেডি হৈছে, এইখিনি মই কাঢ়ি ল'ম। আৰু এয়া চাওক, মোৰ মেগী পকোৰা ৰেডি হ'ল। আৰু এয়া আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰক আৰু কেনেকুৱা হ'ল জনাবচোন, আপোনালোকে ঘৰত বনাই চাই। আৰু ভাল লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।